অৱশেষত মোৰ সেই সোণালী সুযোগ আহিল। মানুহ ঘৰৰ গাঁৱৰ ঘৰত বিশেষ কাম থকাৰ 3 দিন মানৰ বাবে যাব লগা হ'ল। গতিকে ছোৱালীজনী আৰু ঘৰৰ চোৱা চিতাৰ দায়িত্ব মোক দি তেওঁলোক গুচি গ'ল। সময় তেতিয়া 9 বাজিল। অফিচ যাবলৈ সাজু হৈছো। ছোৱালীজনীক মাতি ক'লো যে মই সোনকালে আহিম আৰু ইংগিত দি পৰৱৰ্তীলৈ সাজু হ'বলৈ ক'লো। মই এটা কোম্পানীত মাৰ্কেটিং বিভাগত চাকৰি কৰোঁ। অফিচ মোৰ বিশেষ কাম নাথাকে, বাহিৰত মোৰ কাম বেছি। অফিচত সোমাই যাৱতীয় কামখিনি কৰি উঠি মানে 12 বাজিল। মনটো বাৰে বাৰে ঘৰলৈ গৈ আছে, গতিকে পলম নকৰি ঘৰমুৱা হ'লো। ঘৰলৈ আহি কাপোৰ কানি খুলি ভাত হাত তাইক মোৰ ৰুমলৈ মাতি ৰুমতে একাপ চাহ বনাবলৈ ক'লো। ইতিমধ্যে তাইৰ বাবে একাপ চাহ বনাই আনিলে। কথা বতৰা পাতি আমি চাহ খাই আছো। তাইৰ চকুত দুষ্টালি হাঁহি। তাইৰ আগত সেইদিনা কথা সোধাত ক'লে যে সেইদিনা বেলেগ এটা আমেজ আছিল, কিন্তু আধৰুৱা হ'ল। মই তাইক ক'লো যে আজি গোটেই দিনটো আছে, গতিকে আজি সম্পূৰ্ণ মজা ল'ম। তাইক মোৰ বিচনালৈ আনিলো। বিচনাত তাইক শুৱাই তাইৰ উঠনত, গালত, ডিঙিত আৰু কাণৰ লতিত চুমা খালো। লাহেকৈ মই তাই পিন্ধি থকা কাজিটো খুলিলো। তলত ব্ৰা পিন্ধা নাছিল বাবে উঠন পিহা কেইটা ওলাই আছিল। এহাল সুন্দৰ সুগল আৰু নিপুণ পিহা দেখিলে যিকোনো মানুহৰ ধৈৰ্য হেৰাব। তাইক মোৰ কোলাত বহুৱাই লৈ এখন হাতেৰে পিহা টিপিবলৈ আৰু আনটো পিহা মুখত লৈ চুপিলো। 5 মিনিটমান সলনা সলনি কৰিলো। এইবাৰ তাইক বিচনাত শুৱাই মই তাইৰ গাৰ ওপৰত উঠি তাইৰ গালে মুখে পুনৰ চুমা খালো আৰু গোটেই গাটো চুমাৰে উপচাই দিলো। তাই মোৰ ওপৰত উঠি তাইৰ গাখীৰ কেইটা চুপিলো। ক্ৰমে তাইৰ উত্তেজনা বৃদ্ধি পাব ধৰিলে। বিশেষকৈ যেতিয়া মই তাইৰ কাণৰ লতিত কামোৰ দিলো, তেতিয়া তাইৰ চৰম উত্তেজনাত চটপটাই উঠিল। নাভিৰ আশে পাশে কামোৰ দিলে তাইৰ শৰীৰত কঁপনি উঠে। ইফালে মোৰ উত্তেজনাত লিংগ চৰমসীমা বাহিৰ হৈছে। জাঙিয়াটো খুলি দিলত লিংগটো চটপটীয়া হৈ তাইৰ সন্মুখত নাচি আছে। তাইৰ হাত এখনত লিংগটো গুজি দি আগ পিছা কৰিবলৈ দিলো। লিংগটো মুঠি মাৰি তাই ক'লে, ইমান ডাঙৰ মোৰ ইয়াত কেনেকৈ সোমাব? মই ক'লো যে একো নহয়, সোমাই যাব। এই বুলি কৈ তাইৰ মুখত লিংগটো ভৰাই তাইক লিংগটো চুপিবলৈ দিলো, কিন্তু অভিজ্ঞতা নথকাৰ বাবে তেওঁ ভালদৰে চুপিব নোৱাৰিলে। এইবাৰ তাইৰ ফ্ৰকটো আৰু পেণ্টটো খুলি সম্পূৰ্ণ উলংগ কৰি দিলো। নোমবিহীন ইউনিখন সম্পূৰ্ণ ওলাই পৰিল। ইউনিখন লাহে লাহে হাতেৰে মোহাৰি দিলো। ইউনি ফুটাত আঙুলি ভৰাই দিবলৈ লৈছিলো যদিও তাই বাধা দিলে। তাই কোনো পধ্যে আঙুলি ভৰাব নিদিলে, গতিকে মই বেছি জোৰ জবৰদস্তি নকৰিলো। ইউনিখন চেলেকি দিয়াত তাইৰ সৰ্বশৰীৰ কঁপি উঠিল আৰু বগা বিজলীয়া পানী ওলাই আহিল। উত্তেজনাত তাই অস্থিৰ হৈ পৰিল। মই পলম নকৰি তাইৰ ভৰি দুটা বহুৱাই আঁঠু কাঢ়ি বহি তাইৰ ইউনিত মোৰ লিংগটো ভৰাই দিলো। লিংগটো ডাঙৰ দেখি তাই ভয় খাই তাইৰ ইউনিত লিংগ সোমাব বাধা দিলে। মই তাইক অভয় দি ক'লো যে তুমি ভৰিকেইটা বহলাই ইউনিখন ঢিলা কৰি দিয়া, তেতিয়া ভালদৰে সোমাই যাব। আৰু এই বুলি কৈ তাইৰ ইউনিত লাহেকৈ সোমোৱাবলৈ চেষ্টা কৰিলো। তাই ইউনিখন মুখখন টিপি দিয়াত নোসোমাল। পুনৰ লিংগটো ইউনিৰ মুখত লগাই অলপ জোৰে হেঁচা দিয়াত লিংগটো মাত্ৰ আধা ইঞ্চিহে সোমাল। তাই বিষত চটপটাই ক'লে, দাদা মই নোৱাৰিছো, উলিয়াই দিয়া। মই তাইৰ ইউনিৰ পৰা লিংগটো উলিয়াই আনি তাইৰ ইউনি চুপিলো আৰু জিভাখন যিমান পাৰি সিমান সুমুৱাই কলকলা দিয়াত তাই বেছি উত্তেজিত হৈ পৰিল আৰু মোৰ মূৰত তাই দুহাতে ধৰি ইউনিখন জোৰে হেঁচি দিলে আৰু কঁকাল দাঙি মোৰ মুখত তাইৰ ইউনিখন গহনিয়াই থাকিল। ময়ো তাইৰ ইউনিখন যিমান পাৰি জোৰে চুপিলো আৰু তাইৰ চটপটাই বাঢ়ি গ'ল। উশাহ নিশাহ ঘন হৈ আহিল। মুখেৰে উহ আহ কৰি গেজনি মাৰিলে আৰু এইবাৰ জোৰে চিঞৰি মোৰ মুখতে তাই পানী বাহিৰ কৰি দিলে আৰু চুপাবলৈ ধৰিলে। তাইৰ ইউনিখন পানীৰে উপচি পেলপেলীয়া হ'ল। এই সুযোগতে ময়ো মোৰ লিংগটো তাইৰ ইউনিত জোৰেৰে হেঁচা দিলো। ইউনিখন টান কৰি দিয়াত লিংগটো আধাহে সোমাই গ'ল। আকৌ এবাৰ হেঁচা দিয়াত তাইৰ বিচনাত চুঁচৰি আগলৈ গ'ল, তথাপিও নোসোমাল। মই বহুত চেষ্টা কৰাৰ পিছতো লিংগটো সোমাব নোৱাৰিল। তাইৰ বিষত চকু চলচলীয়া হ'ল। তাইৰ ইউনিৰ ফুটাটো ইমানেই টাইট মোৰ লিংগটো কামুৰি ধৰাৰ দৰে লাগিছিল। 5 মিনিটমান আধা সোমোৱাকৈ লাহে লাহে থাপ দিব ধৰিলো। ইফালে টান মুখৰ ইউনিত মোৰ লিংগটো সোমোৱাব নোৱাৰিলো। উত্তেজনা মোৰ চৰমসীমা অতিক্ৰম কৰিছে। বেছি সময় থাকিব নোৱাৰি লিংগটো বাহিৰলৈ উলিয়াই তাইক হাত মাৰিবলৈ দি পানী বাহিৰ কৰিলো। ইফালে মোৰ যৌন
স্থাপনা পূৰণ হোৱা নাই, আনফালে তাৰ যৌন অভিজ্ঞতা নাই। বেছি মূৰত পৰিলোঁ। মই ঠিক কৰিলোঁ যে তাইক অলপ অভিজ্ঞতা কৰি ল'ব। তাইৰ সৈতে ফ্ৰী হৈ কথা বতৰা পাতিলোঁ আৰু অসুবিধা ক'ত সুধিলোঁ। কথা বতৰাৰ পৰা জানিলোঁ যে তাইৰ মনত এটা ভয় সোমাই আছে যে মোৰ লিংগটো ডাঙৰ, তাই ইউনি সৰু ফুটাত কেনেকৈ সোমাব। তাইক বুজাই ক'লোঁ যে ভয় নকৰি ফ্ৰী হৈ কৰিলে যিমান ডাঙৰ বাৰীয়ে নহওক কিয় সকলো সোমাই যাব। তাক এইবাৰ মই পৰ্ণ চিনেমা দেখুৱালোঁ। ইমান ডাঙৰ লিংগটো ইমান সৰু ইউনিট সোমাই যায় আৰু লগতে কেনেকৈ কৰিব লাগে তাইক শিকি ল'বলৈ ক'লোঁ। তাইক পজিশ্যনবোৰ বিষয়েও জনাই দিলোঁ। মোৰ লাহে লাহে উত্তেজনা বাঢ়িছে। তাইক সুধিলোঁ যে চিনেমাৰ দৰে কৰিব পাৰিবনে। তাই ক'লে তাইক মোৰ লিংগটো তাইৰ মুখত চুপিব দিলোঁ। এইবাৰ তাই ভালদৰে চুপিব ধৰিলে। চিনেমা চাই এইবাৰ তাই পাকৈত হৈ গ'ল। খুব ভাল ধৰণে 7 মিনিটমান কৰিলে। আজি এই ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আগলৈ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।